তো গাইস এইখিনিতে মানে এজনী বাইদেউ কৈছে যে জুবিনাক লৈ পিনে ৰাজনীতি কৰিছে বুলি। তো গাইস এটা ভিডিঅ' আছে যোনটো কি ভিডিঅ' স্পেচিয়েলি ভিডিঅ'। তো গাইস সকলোৱে চাওক ভিডিঅ'টো। প্ৰিয়ংকা গান্ধীয়ে অসমত আহি পিনে জুবিনাৰ কাৰণে অকণমান ভাষণ কৰিছিলে। তেওঁ ৰাজনীতি কৰিবলৈ কাৰণে আহিছে হয়, কিন্তু তেওঁৰ সেইটো ক্ষেত্ৰত যোৱা নাই নহয়, জুবিনাক সেইটো ক্ষেত্ৰত লৈ যোৱা নাই। কিন্তু এজনী বাইদেৱে আপোনাৰ কথা এটা শুনক, বিজেপি মানুহ এনেকুৱা হয়, বিজেপি মানুহ এজনী বিজেপি চামচি হয়। তাৰে মাজত মই আপোনাক কথা এটা ক'ব খুজিছো। कुछ समय पहले जब जुबिन गर्ग जी की मृत्यु हुई थी तो देश भर में शायद लोग नहीं जानते थे, कुछ लोग जानते होंगे, कुछ लोग नहीं जानते थे कि ये हस्ती कौन है, ये व्यक्ति कौन है। মাঘ বিহুৰ আগত কুলি চৰাই অহাৰ দৰে এইগৰাকী ইলেকশ্যনৰ আগত কিহৰ কাৰণে বাৰু ভুমুকি মাৰিবলৈ আহিলে? মাঘ বিহুৰ আগত পুলিচ চৰাই অহাৰ আগতে এইগৰাকীয়ে কিয় ইয়াত ভুমুকি মাৰিলে হয় নহয়? এটা কথা এটা মই ক'ব খুজিছোঁ। তেওঁ আহিলে তেওঁ প্ৰথমতে আহিলে ক'ত? গুৱাহাটী। তাৰ পৰা ক'ত গ'ল? জুবিন ক্ষেত্ৰলৈ গ'ল। সেইটো কি ৰাজনীতি কৰা হ'ল নেকি? সেইটো কি ৰাজনীতি কৰা হ'ল? আৰু আপুনি কি কথা কৈছে জুবিনাক লৈ ৰাজনীতি নকৰিব বুলি? সেইটো ৰাজনীতি কৰা নহয়। জুবিনাক লৈ পিনা স্পষ্টভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ আহিছিলে ইয়াত। বিজেপি মানুহ হয় আপুনি। অমিত শ্বাহ প্ৰধানমন্ত্ৰী আহিছিলে, তেওঁ গ'লে জুবিন ক্ষেত্ৰলৈ? গৈছিলে তেওঁ এদিনো? যোৱা নাই। সেইকাৰণে আপুনি মান নামাতিব, গম পাইছে? আপুনি যোনটো কামত আছে সেইটো কামেই কৰক, আৰু আল বাল তাল আপুনি বকি থাকিব। আপোনাৰ কথা শুনিলে আপোনাৰ মুখত হাগি দিব মন যায়। পিছে যি কি নহওক, এইগৰাকী যে কৈ আছে বোলে জুবিন দাক মৃত্যুৰ আগলৈকে বহুতে চিনি পোৱা নাছিল। কৰে তেতিয়াহ'লে বিজেপি মানুহবিলাক এইবিলাক প্ৰধানমন্ত্ৰী অমিত শ্বাহ কেনেকৈ চিনি পাব? যদি চিনাকি নকৰাই কেনেকৈ জানিব? আপুনি শিকাই দিব নেকি তেওঁলোকক? নে আপুনি তেওঁলোকৰ লগত থাকিবগৈ গৈ পিনে? আপুনি কি কথা কৈছে? যদি চিনাকি নকৰে মানুহজনী কেনেকৈ চিনি পাব মানুহজনক কওকচোন? যদি চিনি পোৱাহেঁতেন তেওঁলোকে অসমত আহি পিনে গুৱাহাটীত মানে জুবিন দাৰ ক্ষেত্ৰত যাব লাগিছিলে আকৌ। কেলৈ নগ'ল তালৈ? জুবিন দাক চিনাকি কৰি দিয়াৰ প্ৰয়োজন আপুনি নাই, কাৰণ জুবিন দাক লৈ আপোনালোকৰ কংগ্ৰেছীবোৰে বহুত ৰাজনীতি কৰিলে। জুবিন দাক লৈ পিনে কংগ্ৰেছে বোলে ৰাজনীতি কৰিলে, বিজেপিয়ে কি নাই কৰা নেকি? জুবিন দাক লৈ কংগ্ৰেছে কেতিয়া ৰাজনীতি কৰিলে? এক নম্বৰ কথা কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো ৰাজনীতি কৰিছে। 2 নম্বৰ কথা, প্ৰধানমন্ত্ৰী ৰাজনীতি কৰিছে। 3 নম্বৰ কথা, গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজনীতি কৰিছে। আৰু কি কথা ক'বলৈ আহিছোঁ তো? মই কথা এটা কৈছোঁ, আপোনালোকে মানুহক সঁচাই কৈছোঁ, এই মুখত গোটেই কয়লা লগাই লৈ ৰাস্তা গাঁৱত ঘূৰাব লাগে। যেনে কেলে আপুনি কৈছে কংগ্ৰেছৰ মানুহ ৰাজনীতি কৰিলে জুবিন দাক লৈ পিনে? কোনটোৱে ৰাজনীতি কৰিছে কংগ্ৰেছে কওক? আৰু জুবিন দাক চিনাকি কৰি দিয়া এজনো মানুহক প্ৰয়োজন নাই। যদি চিনাকিয়ে নকৰে তেতিয়াহ'লে সেই বিজেপি লিডাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী অমিত শ্বাহ তেতিয়াহ'লে সেইবিলাকত কি চিনাকি নকৰে কি চুমা খাব লাগিব নেকি? সেইবিলাক কওকচোন আপুনি। চিনাকি যদি নকৰাই সিহঁতি ইয়ালৈ আহিবনে? 10 বাৰ আহিলে ইয়াত গুৱাহাটীত, তেওঁ জুবিন ক্ষেত্ৰলৈ গ'লনে? এবাৰো নাই যোৱা। 15 বা 20 বাৰ বগীবিলত আহিলে, জুবিন ক্ষেত্ৰলৈ গ'লনে? এবাৰো নাই যোৱা। তেতিয়াহ'লে